হয় আচলতে প্ৰত্যেক মানুহৰ জীৱনৰে বিয়া এটা জীৱনত এবাৰেই হয় আৰু বিয়াখনৰ বাবে প্ৰত্যেক মানুহে উৎসুকতাৰে ৰৈ থাকে গতিকে নিজৰ বিয়াখনো অকণমান ভালদৰে বা জীৱনত এবাৰেই পাতিম ভালকৈ পাতিম এটা মানসিকতা মনতে পুহি ৰাখিছিলোঁ সৰুৰে পৰাই গতিকে সেই আপাহতে মোৰ লগৰ বন্ধু সমনীয়া বা মা দেউতা সকলোৰে সহযোগত এটা আনুষ্ঠানিকভাৱে মোৰ বিবাহ কাৰ্য আজি চলি আছে টাংলাই খুবটাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা আজি এখন চেলিব্ৰিটি বিয়া খাবলৈ ওলাইছোঁ বিয়াখনৰ দৰা যোৰহতীয়া আৰু কইনা হ'ল তেজপুৰীয়া গতিকে ইতিমধ্যে অৱশ্যে বিয়াখন সম্পন্ন হৈ গৈ আছে আজি ৰিচিপশ্যন মোৰ এজন বন্ধুৰ পুত্ৰৰ বিয়া উক্ত বিয়াখন যথেষ্ট ধুমধামেৰে উদযাপন কৰি গ'ল ইতিমধ্যে আজি আড়ম্বনাপূৰ্ণভাৱে ৰিচিপশ্যনৰ ব্যৱস্থা কৰিছে গতিকে আমি আপোনালোকক ৰিচিপশ্যনৰ পৰিৱেশখিনি দেখাই যাম ব'লক Big. Bye-bye. Bye-bye. Big. Bye-bye. Thôi, হ'ব গামোচাখন আকৌ হেৰি কৰিব লাগে মই বিয়াৰ ঘৰৰ পৰিৱেশটো দেখাই লৈছোঁ এয়া পাৰ্থ আৰু অংকিতাৰ শুভ বিবাহ মই দেখাই গৈ আছোঁ পৰিৱেশৰ ভিতৰ ভাগলৈ গৈ আছোঁ এয়া ইতিমধ্যে উদলি মুদলি পৰিৱেশ এয়া প্ৰথমে মই দৰাৰ মাতৃক লগ পাইছোঁ মাতৃ কাষলৈ যাওঁ এয়া আমাৰ দৰাৰ মাতৃ কেনেকুৱা আজিৰ পৰিস্থিতি ঠিকে আছেনে ঠিকে আছে ভালেই লাগিছে সম্পূৰ্ণ সুকলমে সম্পন্ন হৈ আছে এতিয়ালৈকে হ'ব মই ল'লোৱে আমি পৰিৱেশ দেখাই আছোঁ আমি
দৰাৰ দেউতাকৰ কাষলৈ আহিছোঁ অকণমান চিনাকি কৰি দিয়ক মুঠক কওকচোন আজি আয়োজন কেনেকুৱা হৈ আছে আয়োজন আৰু ঠিকেই কৰিছোঁ ৰাইজে কি পাইছে আৰু হয় আমি পোনপ্ৰথমে সখীক লগ পাইছোঁ সখী কেনেকুৱা মজা মজা কিমান সময়ত আহিলা মই ৰাতিপুৱা আহিলোঁ আপোনালোক বিয়ালৈ আহিব ৰাতিপুৱাৰ পৰা ব্যস্ত আছে ন একদম উদুলি মুদুলি পৰিৱেশ এয়া আমাৰ গাভৰুসকল ফটো তোলাত ব্যস্ত পুৰা চেলফি কিমান ফূৰ্তি আহিছা ঠিক আছে আমি দৰা কইনাৰ কাষলৈ আহি আছোঁ ইতিমধ্যে এয়া দৰা কইনা সম্পূৰ্ণ ব্যস্ত আছে অতিথিসকল আহি আছে আমি কইনা কাষলৈ আহিছোঁ আজিৰ শুভ দিনত আমি বৰ কন্যা দুয়োকে আগন্তুক যুগ্ম জীৱনৰ কাৰণে আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ আমাৰ গাঁও গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা আমি আগন্তুক দিনৰ কাৰণে বহুত বহুত শুভেচ্ছা জনাইছোঁ হয় মই বৰ্তমান অকণমান নিৰিবিলিভাৱে দৰাৰ লগতে সংযোগ হৈ আহিছোঁ যিহেতু অনুষ্ঠানৰ মূল স্থানত বহুত ভিৰ ভাৱ গতিকে অকণমান মই আছুতীয়াকৈ দৰাৰ লগত সংযোগ হৈছোঁ পোনপ্ৰথমে গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা আজি এই শুভ দিনত তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ অশেষ ধন্যবাদ গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ প্ৰত্যেকজন ব্যক্তিলৈ মই অশেষ ধন্যবাদ জনাইছোঁ হয় অকণমান এই বিবাহখন দেখিছোঁ আমি যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছে সাধাৰণতে গাঁও অঞ্চলত আমি এনেকুৱা বিবাহ দেখিবলৈ পোৱাটো আমাৰ কাৰণে বৰ দুৰ্লভ আজি পাৰ্থৰ তোমাৰ এই সংযোগত আমি যথেষ্ট এখন সুন্দৰ বিয়া উপভোগ কৰিবলৈ পালোঁ অকণমান বিবাহখনৰ বিষয়ে ক'বা নেকি তোমাৰ মুখৰ আজি এই শুভ দিনত হয় আচলতে প্ৰত্যেক মানুহৰ জীৱনৰে বিয়া এটা জীৱনত এবাৰেই হয় আৰু বিয়াখনৰ বাবে প্ৰত্যেক মানুহে উৎসুকতাৰে ৰৈ থাকে গতিকে নিজৰ বিয়াখনো অকণমান ভালদৰে বা জীৱনত এবাৰেই পাতিম ভালকৈ পাতিম এটা মানসিকতা মনতে পুহি ৰাখিছিলোঁ সৰুৰে পৰাই গতিকে সেই আপাহতেই মোৰ লগৰ বন্ধু সমনীয়া বা মা দেউতা সকলোৰে সহযোগত এটা আনুষ্ঠানিকভাৱে মোৰ বিবাহ কাৰ্য আজি চলি আছে অকণমান কইনাৰ পৰিচয়টো দিবা নেকি তোমাৰ মুখে কইনাৰ ঘৰ তেজপুৰ মিছন চাৰিআলিত হয় তেখেতৰ ঘৰত মাক আৰু বায়েক আছে আৰু বায়েকৰ ভিনিয়েক আছে চিনাকি কেনেকৈ হ'ল হয় তাকে কইনা আচলতে আমাৰ কইনাৰ লগত মোৰ এয়া আপোনালোকে হয়তো ক'ব পাৰে প্ৰেম বিবাহ বুলিয়ে ক'ব পাৰে কইনাৰ লগত মোৰ চিনাকি হৈছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়া মই BEd পঢ়ি আছিলোঁ তেতিয়াৰে তেখেত মোতকৈ এবছৰ
জুনিয়ৰ আছিলে আৰু তাতেই আমাৰ চিনাকি হৈছিলে। তাৰপাছতে প্ৰায় 4 বছৰীয়া এটা দীঘল পৰিক্ৰমা আমি অতিক্ৰম কৰিছোঁ আৰু শেষত আজিৰ এই ধুনীয়া দিনটোত আমি বিবাহ কাৰ্যৰ অভ্যৰ্থনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। ধন্যবাদ। ইমান এটি ব্যস্ততাপূৰ্ণ সময়ৰ মাজত সময় অকণমান উলিয়াই আজি গাঁৱৰ গৰিমা ইউটিউব চেনেলক তুমি এইকণ সুযোগ দিয়াৰ বাবে পুনৰবাৰ তোমালৈ আমি বহুত বহুত ধন্যবাদ আৰু আগন্তুক যুগ্ম জীৱনৰ কাৰণে আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ভগৱানে তোমালোকৰ এই যুগ্ম জীৱন সুকলমে সুন্দৰে অতিবাহিত কৰে। হয় হয়, অশেষ ধন্যবাদ জনাইছোঁ গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ আপোনালৈ। ৰিচিপশ্যনৰ পৰিৱেশ দেখুৱাম। আমি অকণমান আমি ভিতৰৰ পৰিৱেশটো দেখাই আহোঁ। এয়া আমাৰ কি ক'ম আৰু একদম চিনাকি এৰিয়াতে পৰি গৈছে প্ৰথম। কেনেকুৱা লাগিছে আজি খানাটো? খানা ঠিক আছেতো? আমাৰ হ'ল বাৰু। অঁ নেখা কেনেকুৱা পাইছা কোৱাচোন? পৰিৱেশটো কেনেকুৱা লাগিছে? ভাল হৈছে ন? ঠিক আছে দিয়া। এয়া ৰিচিপশ্যন কাউণ্টাৰ, এয়া সম্পূৰ্ণ ব্যস্ত। কি আইটেম চলিছে কওক অকণমান চমুকে। এইফালে আপোনাৰ ভাত, পোলাও, দালি, মিক্স চব্জি, আপোনাৰ আলুদম, পনীৰ আৰু চয়া চব্জি। ধন্যবাদ। আপোনালোকৰ ঠিকনাটো ক'ব নি অকণমান? নাম ডিষ্ট্ৰিক্ট নামটিদল বাইলুংগাঁও। আৰু বিশেষ কিবা হেৰি আছে নেকি আপোনালোকক যোগাযোগ কৰিবৰ কাৰণে ভৱিষ্যতে? ফোন নম্বৰ অকণমান কৈ দিয়ক। আমাৰ এটা ইউটিউব চেনেলৰ গাঁৱৰ গৰিমাৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ অকণমান যোগাযোগৰ হেৰিটো কৈ দিলে ভাল। ধন্যবাদ। আমাৰ যোগাযোগৰ নম্বৰ আমাৰ এনাজৰী নামটি কেটাৰিং দল। হয়, আজি এই ৰিচিপশ্যনৰ গোটেই ব্যৱস্থাটো আগবঢ়াইছে এটি ব্যক্তিগত প্ৰতিষ্ঠান নামটি এনাজৰী মহিলা কেটাৰিং পাৰ্টি। এয়া তেখেতসকলক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহিছে নাই? দেৰিকৈ আহিব। এজন বন্ধু ইতিমধ্যে একদম ব্যস্ত আছে। কেতিয়া পালাহি? অলপ সময় হ'ল। আৰু কোন আহিছে? আহিছে বন্ধু সমস্ত। ঠিক আছে। এয়া দৰাৰ সখীয়েকৰ দেউতাকক আমি লগ পাইছোঁ। সম্পূৰ্ণ অতিথি শুশ্ৰূষাত ব্যস্ত। কওকচোন আজি কেনেকুৱা লাগিছে পৰিৱেশটো অকণমান? ভালে আছে, ভালে আছে। একদম ঠিক আছে। যতীন দা? ভালেই লাগিছে, ভালো লাগিছে? ভাল লাগিছে। ঠিক আছে। অলপ পৰিৱেশটো দেখাই আছোঁ। হাই
অনুষ্ঠানটো চাই কেনে পালে জনাবচোন। লগতে যদি আজিৰ এই অনুষ্ঠানভাগ চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব।